हाग्रामा महिलारिया 20 बोसोरनि बाथ्रा बुंब्ला लाजनानै जोंखौ सोरायो अकल आमाके गाली पारि हि 17 बोसोर पठाय दिले आं जेब्ला दुलाराय बर' फरायसा आफादाव खामानि मावबाय थादोंमोन बै समावबो बिथां हाग्रामा महिलारिया आंखौसो टार्गेट खालामनानै लादोंमोन মই যেতিয়া ছাত্ৰ সংগঠন আছিলো তেতিয়া আমাকে টাৰ্গেট কৰি লৈছিলে बे बाथ्राखौनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बुंदों बिथां प्रमद बर'आ बेनि अनगायैबो हाग्रामा महिलारिखौ गोबां गोख्रों बाथ्राजों सोंखारिबावदों बिथाङा बुंबावदों दि गोहोआव थानाय समाव हाग्रामा महिलारिया रायजो राजाफोरनो हा-हुनि मोनथाय रायजो राजाफोरनि गेजेराव गोजोन खौसेथि लाबोनाय फरायसा आरो फरायसालिफोरनि खामानिफोरखौ मावफुङाबालानो आंखौ सोंखारिनानै 17 बोसोरखौ ओरैनो हगारहरदों তেখেতে শিব মাটিবাৰীৰ অধিকাৰ তেখেতে দিব লাগিছিলে শান্তি প্ৰতিষ্ঠা তেখেতে কৰিব লাগিছিলে স্কুল কলেজ উন্নয়ন কাম তেখেতে কৰিব লাগিছিলে একো নকৰি খালি আমাক গালি পাৰাতে ব্যস্ত থাকিল 17 বছৰ बेफोरबादिखायनो हाग्रामा महिलारिया एबा बिपिएफनि थासारिया बेफोरबादि जालांदों होननानै फोरमायनायखौबो बे समाव मिथिनानै मोननाय जायो एमपि बिसायख'थिनि उनाव फैबाय थानाय समफ्राव नांगोलनि सावगारिखौ लानानै बिसायख'थि गेलेनो थाखाय रावखौबो नागिरब्लाबो हाग्रामा महिलारिया मोननाय नङा চাওক নেক্সট নিৰ্বাচনবিলাকত নাঙলৰ ছবিত লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহবিলাকক তেখেতে ৰিকুৱেষ্ট কৰিলেও বিচাৰি নাপাব 20 बोसोराव हाग्रामा महिलारिया जाय खामानिखौ मावनो हायाखैमोन बे खामानिफोरखौ जों दा जोबोद खम समनि गेजेरावनो मावफुंनो हाबाय আৰু আজি আমি এই কামবিলাক কৰি আছো বিটিআৰ শান্তি হৈ গ'ল নিৰাপত্তা আহি গ'ল সমন্বয় আহি গ'ল জাতি জনগোষ্ঠীৰ মাজত সুন্দৰ এটা পৰিৱেশ 20 बोसोर रायजो राजाफोरनि एसेबां अननाय मोनसेयावबो हाग्रामा महिलारिया बै रायजो राजाफोरखौ एसेबां इनाय थगायबोदों 17 বছৰ তেখেতক ৰাইজে ইমান মৰম দিলে ইমান সন্মান দিলে ইমান বিশ্বাসত ললে কিন্তু 17 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজক তেখেতে ৰাম ঠগান দিলে एसेबां इनाय थगायग्रा सुबुंजों रायजो राजाफ्रा बहा थाबावनो বিটিআৰ শান্তি হৈ গ'ল নিৰাপত্তা আহি গ'ল সমন্বয় আহি গ'ল জাতি জনগোষ্ঠীৰ মাজত সুন্দৰ এটা পৰিৱেশ সো আজিৰ পৰিৱেশত আৰু তেখেতৰ লগত কোন থাকিব बेफोर बाथ्राखौ बिथां बिटिआरनि सीएम प्रमद बर'आ खौरांगिरिफोरनि सिगाङाव फोरमायो চাওক নেক্সট নিৰ্বাচনবিলাকত নাঙলৰ ছবিত লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহবিলাকক তেখেতে ৰিকুৱেষ্ট কৰিলেও বিচাৰি নাপাব যিটো পৰিৱেশ হৈ আছে আপোনালোকে চাই থাকক এই লোকসভা নিৰ্বাচনৰ পিছত 17 বছৰ তেখেতক ৰাইজে ইমান মৰম দিলে ইমান সন্মান দিলে ইমান বিশ্বাসত ললে কিন্তু 17 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজক তেখেতে ৰাম ঠগান দিলে অকল আমাকে গালি পাৰি হি 17 বছৰ পঠাই দিলে মই যেতিয়া ছাত্ৰ সংগঠন আছিলো তেতিয়া আমাকে টাৰ্গেট কৰি লৈছিলে তেখেতে শিব মাটিবাৰীৰ অধিকাৰ তেখেতে দিব লাগিছিলে শান্তি প্ৰতিষ্ঠা তেখেতে কৰিব লাগিছিলে স্কুল কলেজ উন্নয়ন কাম তেখেতে কৰিব লাগিছিলে একো নকৰি খালি আমাক গালি পাৰাতে ব্যস্ত থাকিল 17 বছৰ আৰু আজি আমি এই কামবিলাক কৰি আছো বিটিআৰ শান্তি হৈ গ'ল নিৰাপত্তা আহি গ'ল সমন্বয় আহি গ'ল জাতি জনগোষ্ঠীৰ মাজত সুন্দৰ এটা পৰিৱেশ সো আজিৰ পৰিৱেশত আৰু তেখেতৰ লগত কোন থাকিব পলিটিক্সত তেনেকুৱা অহা যোৱা হৈ থাকে আৰু তেখেতে দীঘলীয়া সময় বিপিএফৰ এজন নেতা হিচাপে কাম কৰিছিলে তাৰ আগত সংগ্ৰাম কৰিছিলে এই অঞ্চলৰ উন্নয়নৰ কাৰণে অধিকাৰৰ কাৰণে সো তেখেতৰো এটা দীঘলীয়া এটা ৰোল আছে সো সেই হিচাপে নিশ্চয় তেখেতৰ কথা ৰাইজে শুনে তেখেতে কাম কৰিব পাৰে তেখেতৰ কেপাচিটি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত বছৰ তেখেতৰ লগত কাম কৰিছে পৰৱৰ্তী সময়ত কিয় তেখেতক বেয়া পালে ক'ত বেয়া হ'ল মই নাজানো কিন্তু তেখেতৰ এটা ৰোল ডাঙৰ ৰোল আছে 2003 চনৰ যি বিটিসি চুক্তি হ'ল আৰু ইয়াৰ আগৰ পিছৰ বহুতখিনি সময়ত তেখেতে বহুত কাম কৰিছে এই হিচাপে নিশ্চয় আমাৰ দলত আহি কাম কৰিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চয় আমাৰ দলৰ লাভান্বিত হ'ব এইটো কথা পাতিম আমি খুব সিস্টেমেটিক্যালি দলটো চলাই আছোঁ আমাৰ কোৰ কমিটি আছে আমাৰ পলিসি মেকিং বডি আছে আমাৰ এক্সিকিউটিভ কমিটি আছে আমি ভালকৈ আলোচনা কৰি এটা গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে কাম কাজবিলাক কলাই আছোঁ গতিকে সবে মানুহে যোনে আহিছে দলত বা যোনে দলত আছে তেখেতসকলে নিজৰ কেপাচিটি অনুযায়ী নিজৰ দায়িত্বটো পাব সবে চাওক মানসিকতাটো তেনেকুৱা হ'ব নালাগে তেখেতৰ দীঘলীয়া সময়ৰ এটা সতীৰ্থ আছিলে আজি কোনোবা মোৰ দলৰ পৰা মোক এৰি গ'লে বা কোনোবাই মোৰ সতীৰ্থ এজন বেয়া পায় বা কিবা এটা যদি বেলেগত যায় সেই বুলি তাক একদিনতে ইমান বেয়াকৈ কমিটিটো হ'ব নালাগে আৰু তাতে ইয়াতে হাগ্ৰামা মহিলাৰ চৰিত্ৰটো উদঙাই দিছে তেখেতে কিমান মানে সেলফিশ মানুহ হয় যি তেখেতৰ সতীৰ্থই চুক্তি কৰা সময়ত তেখেত নাছিলে হাগ্ৰামা মহিলাৰী দিল্লীত যোৱা নাছিলে সেই সময়ত এই চন্দন ব্ৰহ্ম ডাঙৰীয়া আৰু কেইজনমান ব্যক্তিয়ে এই চুক্তিটো কৰাৰ কাৰণে এই শান্তি প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ কাৰণে কাম কৰিছিলে ইয়াৰ পিছতো মন্ত্ৰী হয় ডেপুটি চিফ হয় তেখেতৰ লগত সদায় আছিলে
আমি জানাতো তেখেতক বহুত সহায় কৰিছে তেখেতে আৰু চিফ হৈ বহিয়ে আছে আমাৰ নিচিনাটো 24 ঘণ্টা তেখেতে কাম কৰা নাছিলে সো আজি এইবিলাক কথা ক'বলৈ নাপায় এটা সময়ৰ সতীৰ্থ এটা কন্ট্ৰিবিউশন আছে গতিকে এই কন্ট্ৰিবিউশন থকা এজন সতীৰ্থক আজি বেয়াকে ক'লেহে ৰাজনীতি চলিব এইটোতো নহয় বেয়াকে নকলেও ৰাজনীতি চলিব ৰাজনীতিত কালি বিৰোধীক গালি পাৰিব লাগে বেয়াকে ক'ব লাগে বুলিতো কথা নাই আজি তেখেতসকলৰ কাম কাজবিলাক আমিও সমালোচনা কৰোঁ কিন্তু আজি সমালোচনা কৰা বুলি আৰু ইমানতো যাব নালাগে যিমান ইহঁতে যায় আমিও সিমানহে যাওঁ ইয়াতকে বেছি নাযাওঁ আচ্ছা আৰু এটা কথা জয়ন্ত বসুমতাৰী তেখেত ইউপিপিএলৰ প্ৰাৰ্থী লোকসভাত যদি তেখেতে জয়লাভ কৰে তেতিয়াহ'লে এই যিখন চিৰাং চিডনী সমষ্টি আছে এইটো খালী হৈ থাকিব চন্দন ব্ৰহ্মক লৈ পেলাই কিবা চিন্তা চৰ্চা কৰিছে নেকি চাওক কালিৰ কথাটোতো ভাবিবলৈ সময় আছে আজিৰটো ভাবোঁ আজিতো লোকসভা নিৰ্বাচন আহি আছে ইয়াৰ কাৰণে মেল মিটিং কৰি আছোঁ ইফালে ডাঙৰ এটা ৰঙালী বিহু আছে জাতীয় উৎসৱ ৰংজালী বৈশাগু ইয়াত ৰাইজৰ লগত ফূৰ্তি কৰিব লাগিব বছৰত একবাৰেই ফূৰ্তি কৰিবলৈ পাওঁ সো এই আমাৰ বৈশাগুটো আমি ভালকৈ ফূৰ্তি কৰিব নোৱাৰোঁ তিনিটা বৈশাগু আমাৰ নিৰ্বাচনে লাগি যায় তো নেক্সট ইলেকশ্যনটো নাহিব আমাৰ কাৰণ নেক্সট আমাৰ BTC ইলেকশ্যনটো ডিচেম্বৰত হ'ব গতিকে নেক্সট বৈশাগুটো পাই যাম আমি তো এইবাৰ বৈশাগুৰ নিৰ্বাচন আছে বৈশাগুটো ভালকৈ খাই লওঁ ইয়াৰ পিছত চিন্তা কৰিম নিৰ্বাচনটো যাওক আৰু এটা প্ৰসংগ আপোনাৰ হাগ্ৰামা মহিলাৰ হেলিকপ্টাৰ প্ৰসংগটো ওলাই আছে আৰু তেখেতে কালি উল্লেখ কৰিছে যে তেখেতৰ হেলিকপ্টাৰৰ ড্ৰাইভাৰ চেঞ্জ হৈছে এইকাৰণে হেলিকপ্টাৰ নাই আগতে কৈ আছিল যে ভাড়া কৰি হ'লে হেলিকপ্টাৰ চলাব কিন্তু এতিয়া কৈছে যে ড্ৰাইভাৰ সলনি হৈছে এইকাৰণে হেলিকপ্টাৰ নাই ড্ৰাইভাৰটো নাপায় আৰু ড্ৰাইভাৰ আমাৰ তাত আহি গ'ল তেখেতৰ হেলিকপ্টাৰৰ ড্ৰাইভাৰ আমাৰ তাত আহি গ'ল এতিয়া পিছত অলপ পিছত তেখেতৰ হেলিকপ্টাৰৰ হেণ্ডিমেন হেলিকপ্টাৰৰ চব আমাৰ তাত আহি যাব এতিয়া তো তেখেতে আৰু হেলিকপ্টাৰ নাপায় আৰু হেলিকপ্টাৰ চলাব নোৱাৰে নেকি চাওক নেক্সট নিৰ্বাচনবিলাকত নাঙলৰ ছবিত লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহবিলাকক তেখেতে ৰিকুৱেষ্ট কৰিলেও বিচাৰি নাপাব যিটো পৰিৱেশ হৈ আছে আপোনালোকে চাই থাকক এই লোকসভা নিৰ্বাচনৰ পিছত 17 বছৰ তেখেতক ৰাইজে ইমান মৰম দিলে ইমান সন্মান দিলে ইমান বিশ্বাসত ল'লে কিন্তু 17 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজক তেখেতে ৰাম ঠগান দিলে অকল আমাকহে গালি পাৰি সি 17 বছৰ পঠাই দিলে মই যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়া আমাকহে টাৰ্গেট কৰি লৈছিলে गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरांबेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरांबेली हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी SAP पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिव साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं MDF जालि काटिं लोगो ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन